এই 31ৰ খানাত যদি গাহৰি অকণ নাথাকে খানাটো কিবা আধৰুৱা হৈ নৰব জানো 31 হেল্ল' গাইজ আজি হৈ গ'ল 31 এদিন দুদিন কৰি এই অভিসপ্তাহ 2025টো আজি ৰাতি ফাইনেলি যাবগৈ 25ক বিদায় দি 26ক আদৰিবলৈ আমাৰ খনিন দাদাই ৰাতিপুৱা এটা মাছ ধৰিলে 31 এইটো ডাঙৰ মাছ একদম আজি ঠাণ্ডা বতৰ একদম ধুনীয়া ধুনীয়া নিজৰ ঘৰৰ পুখুৰী মাছ বাৰু এতিয়া মই খনিন দাদাই ধৰা মাছটো চাই আহি এতিয়া আকৌ আহিবলগীয়া হ'ল বৰমাজান মানে দোকানত অলপ মাল নিবলগীয়া আছিলে আজি পিছে বতৰটো চাওকচোন 10টা বাজিব হ'ল এতিয়ালৈকে কুঁৱলী যোৱাৰ নামেই লোৱা নাই বৰমাজানৰ পৰা আহি মই আকৌ আহিবলগীয়া হ'ল হেলেমলে নিজেইটো নতুন বছৰ বুলি ৰাতিহে খাম খানা এতিয়া বোলো বসন্তীখনকে খুৱাই লৈ যাওঁ নতুন বছৰ বুলি যদি বসন্তীখনক খুৱাই নথওঁ বসন্তীয়ে আকৌ ঠেয়া ধৰিব নহয় মই আহি এতিয়া হেলেম চেণ্টাৰ পালোহি বাইকখন ৰখাই পেলাই ৰাস্তাটোৰ সিটো পাৰে চাই দেখিছো ইমান মানুহৰ ভিৰ কিয় ভালদৰে জুম কৰি চাইহে গম পাইছো তাত বোলে এতিয়া গাহৰি কাটি আছে তাৰ পাছত মই ভাবিলো বোলো খাওঁ নে নাখাওঁ বহুত দিনটো বন্ধই হৈ আছিলে বজাৰত বিক্ৰী কৰিলে যেতিয়া নতুন বছৰ বুলি আৰু কিনো ভয় কৰিবলগীয়া আছে সেইকাৰণে ময়ো আহি আধা কেজি লৈ ললো মজা আয়া শেষত সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি আজিলে বাই